এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, নিবনুৱাসকলৰ বাবে এক ডাঙৰ খবৰ। অসমৰ উন্নয়নৰ বাবে ৰতন টাটাৰ বৃহৎ সহযোগিতা। ৰতন টাটাই ২৭,০০০ কোটি টকা আগবঢ়াইছে অসমৰ উন্নয়নৰ বাবে। আৰু এক ভাল খবৰ অসমবাসীলৈ, জাগিৰোডত স্থাপন হ'বলৈ গৈ আছে ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড। জাগিৰোডৰ কাগজ কলৰ চৌহদত নিৰ্মাণ হ'বলৈ গৈ আছে প্ৰকল্পটো। আৰু ইয়াৰ জৰিয়তে ৩০,০০০ নিবনুৱাই পাব সংস্থাপন। ৰাজ্যবাসী হৈ ৰতন টাটাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। আমি জনাইছোঁ পুনৰ নিবনুৱাসকলৰ বাবে এক ডাঙৰ খবৰ। অসমৰ উন্নয়নৰ বাবে ৰতন টাটাৰ বৃহৎ সহযোগিতা। ৰতন টাটাই ২৭,০০০ কোটি টকা আগবঢ়াইছে অসমৰ উন্নয়নৰ বাবে। আৰু এক ভাল খবৰ অসমবাসীলৈ, জাগিৰোডত স্থাপন হ'বলৈ গৈ আছে ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড। জাগিৰোডৰ কাগজ কলৰ চৌহদত নিৰ্মাণ হ'বলৈ গৈ আছে প্ৰকল্পটো। ইয়াৰ জৰিয়তে ৩০,০০০ নিবনুৱাই পাব সংস্থাপন। আৰু ৰাজ্যবাসীৰ হৈ ৰতন টাটাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। নিউজ ডেস্ক, নিয়মীয়া খবৰ।